আজি মোক বহুত ভাল লাগিছে। ধন্যবাদ দিছোঁ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া, আমাৰ সভাপতি তথা আমাৰ বৰেন্দ্ৰ শিৱ তেখেতে আজি পকৰেগাম সমষ্টিৰ মোক প্ৰাপ্তিত্ব দিয়াৰ ক্ষেত্ৰত আমাৰ দলৰ যিখিনি কেন্দ্ৰীয় পৰ্যায়ৰ নেতা আছে, ইউজি ব্ৰহ্ম ডাঙৰীয়া আমাৰ অসমৰ মন্ত্ৰী, তাৰপিছত আমাৰ MP আমাৰ ৰণকৰণ নাৰ্জাৰী ডাঙৰীয়া আমাৰ কাৰ্যকৰী সভাপতিৰ লগতে আমাৰ সকলো কেন্দ্ৰীয় পৰ্যায়ৰ নেতাসকলক মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সকলো শ্ৰেণীৰ যিখিনি দলীয় কৰ্মকৰ্তা আছে তেখেতলৈ মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আজি মোক পকৰেগাম সমষ্টিৰ প্ৰাৰ্থী হিচাপে এইবাৰ মোক আগবঢ়াইছে, সেইকাৰণে তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আশা ৰাখিছোঁ এইবাৰ ৰাইজৰ পৰা আমাৰ মাত্ৰ পকৰেগাম সমষ্টিয়ে নহয়, গোটেই BTR অঞ্চলত থকা আমাৰ 40টা সমষ্টিতে এইবাৰ প্ৰমোদ বড়ো চাহাবৰ নেতৃত্বত 40টা সমষ্টিতে আমি ৰাইজৰ পূৰা সঁহাৰি পাম আৰু সমৰ্থন পাম, আৰু আমি সকলো সমষ্টিতে আমি ভালকৈ যুঁজি আমি জিকাই লৈ আহি আমাৰ এইবাৰ একদম আমাৰ সংখ্যাগৰিষ্ঠ সমষ্টি জিকাই লৈ আহি আমি UPPL দলৰ চৰকাৰ বনাম। ইয়াত কোনো ধৰণৰ কোনো প্ৰব্লেম নাহিব। আপোনাৰ সমষ্টিত প্ৰত্যাহ্বান কাৰ লগত হ'ব? মই এতিয়ালৈকে কাকো প্ৰত্যাহ্বান বুলি ধৰা নাই, মাত্ৰ ইলেকশ্যনত নামিছোঁ। সময়ত এইটো প্ৰত্যাহ্বানৰ পিকচাৰটো ক্লিয়াৰ হ'ব। যদি আপুনি জিকি যায় ইলেকশ্যনত, আপুনি ৰাইজৰ কাৰণে কাম কৰিবলৈ কি আশা আছে আপোনাৰ? মোৰ ৰাইজৰ কাৰণে 20 বছৰে সমষ্টিটোত ৰাইজৰ তেনেকুৱা ধৰণৰ আশা ৰাইজে আশা কৰা হিচাপে কাম তেনেকৈ হোৱা নাই। যোৱা যিটো নিৰ্বাচনত বা এইটো আমাৰ প্ৰাৰ্থী জিকিলে তাৰ আগতো যেনেকৈ 10টা বছৰে গ'ল, সেই সময়ত ৰাইজৰ লগত একদম সকলো জাতি জনগোষ্ঠীৰ লগত মিলি কাম কৰিব পৰাকৈ তেনেকুৱা পৰিৱেশ নাছিল। এইবাৰ মোৰ দৃঢ় বিশ্বাস পকৰেগাম সমষ্টিৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ দল বল নিৰ্বিশেষে আহি UPPL দলত যোগদান কৰি আছে, আৰু লগতে UPPL দলৰ প্ৰাৰ্থীক জিকাই লোৱাৰ কাৰণে ইতিমধ্যে যিটো পকৰেগাম সমষ্টিৰ যিটো অৱস্থা বাতাবৰণ এইটো ইতিমধ্যে আৰম্ভ হৈছে আৰু সৃষ্টি হৈছে বাতাবৰণ। UPPL জিকাটো আপুনি আশাবাদী? পকৰেগাম সমষ্টিত এইবাৰ UPPL প্ৰাৰ্থী হিচাপে মই জিকাটো নিশ্চিত হৈছে, আৰু লগতে আমাৰ এইবাৰ আগন্তুক চৰকাৰ বনোৱাটো আমাৰ প্ৰমোদ বড়ো চাহাবৰ নিশ্চিত হৈছে।